Welcome to my another video. So, আজি মই এই ভিডিওটোত আপোনালোকক দেখুৱাম মোৰ লকডাউন ডেজবোৰ কেনেদৰে গ'ল। মই ভাবো আপোনালোকে বহুতে এই ভিডিওটোৰ লগত ৰিলেট কৰিব পাৰিব। গতিকে মোৰ এই সম্পূৰ্ণ ভিডিওটো চাব আৰু শেষত মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। Okay, Oruna. Good morning. আৰু উঠা এতিয়া বহুত কাম আছে 9টা বাজিলে উঠো এয়া ব্ৰেকফাষ্টৰ বাবে মেগী বনাই আছো Okay guys, now breakfast is ready. So breakfast to কৰি লও তাৰ পিছত আকৌ আপোনালোকক লগ পাইছো আৰু লগতে মই দেখুৱাই দিম আজি মোৰ ব্ৰেকফাষ্টত কি আছে So আজি ব্ৰেকফাষ্টত আছে মেগী আৰু oats puff. So এই oats puff কেইটা ধুনীয়া হাৰ্ট শেপৰ So এইটো পাফটো আমাৰ শৰীৰৰ বাবে সঁচাই বহুত লাভদায়ক হয় So ব্ৰেকফাষ্ট কৰা হৈ গ'ল এতিয়া মই অনলাইন ক্লাছটো লৈ লওঁ যেহেতু কোভিডৰ কাৰণে সব স্কুল কলেজ বন্ধ হৈ আছে গতিকে সকলোবোৰ টিচাৰ ঘৰৰ পৰাই ক্লাছ কৰি আছে So ময়ো এতিয়া অনলাইন ক্লাছটো লৈ লওঁ So ক্লাছ লোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ লাঞ্চ কৰিম So ঠিক আছে লাঞ্চত কি আছে মই দেখাই দিম আপোনাক So আজিৰ লাঞ্চত আছে বৰা চাউলৰ পিঠা ভাত মাছ ফ্ৰাই মাছৰ কণী ফ্ৰাই বিলাহী আৰু মাছৰ আঞ্জা আৰু ভোট জলকীয়া এণ্ড নিমখ So মই মাছৰ কণী খাই বহুত বেছি ভাল পাওঁ আৰু লগতে বৰা চাউলৰ জলপান যাম অলপ গ্ৰসাৰী কিনিবলৈ ঠিক আছে আপোনালোকক দেখুৱাই থাকিম আৰু আপোনালোকে ভিডিওটো চাই থাকিব So guys এতিয়া মই যাম গ্ৰসাৰী শপিং কৰিবলৈ আহি আকৌ আপোনালোকক লগ পাই আছো এয়া গ্ৰসাৰী কিনি ঘৰ আহি পালো আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ চাহ খাম So guys thank you very much মোৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে আৰু মই আশা কৰো আপোনালোকৰো এনেকুৱা হৈছে গতিকে কাৰ কেনেকুৱা এক্সপেৰিয়েন্স আছে মোক কমেন্ট সেকশনত জনাব আৰু যদি এই ভিডিওটো ভাল লাগিছে তেন্তে লাইক দিব কমেন্ট কৰিব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ আপোনালোকে এনেকুৱা ধৰণৰ ভিডিওবোৰ এনজয় কৰিব পাৰে থ্যাংক ইউ